নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকলে মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু এয়া গা পা ধুই আজৰি হৈ মই ধূপ চাকি জ্বলাবৰ কাৰণে ৰেডি হৈ লৈছোঁ। এয়া জ্বলাই ৰেডি কৰি লৈছোঁ মই। আৰু আপোনালোকেনো ঘৰত পূজা কৰিছেনে? মই হোষ্টেলতে এয়া মোৰ মেচিনটো আছে কাৰণে মই অকণমান পূজা কৰিলোঁ। আৰু এয়া চাকি ধূপ জ্বলাই লৈছোঁ থাপনাত। আৰু মেচিনটো এয়া ধূপ জ্বলাই লৈছোঁ, চাকি জ্বলাই লৈছোঁ। এয়া চাওকচোন। আৰু সৰুকৈ মালা এডালো লগাইছোঁ। কেনেকুৱা লাগিছে মালাডাল জনাব, বহুত মৰম লগা হয়। ধূপ চাকি জ্বলাই হোৱাৰ পাছতে চাহৰ কাৰণে ৰেডি কৰিছোঁ। এয়া পিঠা আৰু পিঁয়াজ কাটি লৈছোঁ। মই পিঠা বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আটা আৰু পিঁয়াজ হয়। আৰু এয়া দেখিছেনে, এনেধৰণে বনাইছোঁ মই পিঠাটো। আৰু খায়ো বহুত ভাল লাগে। আপোনালোকেনো খাইছেনে এনেকৈ? আৰু এয়া আমাৰ চাহ ৰেডি হৈ গ'ল। বুট আৰু বুনিয়া আছে। আৰু মই পিঠা বনাইছিলোঁ যে, এয়া পিঠা হয়। এয়া চাহৰ লগত খাবলৈ ৰেডি কৰি লৈছোঁ। আৰু চাহ খাই হোৱাৰ পিছত ডিউটি ৰেডি হৈ ল'লোঁ। এয়া যাবৰ কাৰণে ৰেডি হৈ লৈছোঁ ডিউটিলৈ। আৰু হস্পিটেলতো পূজা পাতিছে, আপোনালোকক দেখাই যাম কেনেধৰণে পাতিছে। এয়া চাওকচোন, আকাশখন ইমান ধুনীয়া লাগিছে। ইমান ৰ'দ দিছে বাহিৰত, ইমান গৰম হয়। আৰু ইমান গৰমত যাবলৈ মনেই নাযায়, তথাপি যাব লগা হয়। আৰু এয়া গৈ আছোঁ গৰমত ৰ'দত খোজকাঢ়ি আহি পাই গ'লোহি এয়া মেইন ৰোড। আৰু সেইখন দেখিছেনে আমাৰ হস্পিটেলখন। এয়া ৰাস্তাটো পাৰ হ'লেই পাই যাম। ইমান গৰমত আহিবলৈ মনেই নাযায়। আকাশখন চাওকচোন, ইমান ধুনীয়া হৈ আছে, স্কাই ব্লু। এয়া আহি পাই গ'লোহি হস্পিটেল। এয়া সোমাম আৰু এতিয়া। আৰু আহিয়ে পাই এয়া ৰিচেপশ্যন, সকলোৱে এইফালে ৰৈ আছে। এতিয়া ব'লকচোন কেনেধৰণে হস্পিটেলত পূজা পাতিবলৈ ৰেডি কৰিছে চাওঁ। এয়া আহি পালোঁ পিছফালে য'ত পূজা পাতিছে। আৰু এয়া সকলোৱে কামে কামে লাগিছে। এয়া দেখিছেনে, কামে কামে লাগিছে এইফালে। আৰু আজি বোলে খিচিৰি দিব বোলে। আৰু এয়া সকলোৱে চব্জি কাটিছে, কিবা কৰিছে, কামবিলাক কৰি আছে, ৰেডি কৰি আছে, যোগাৰ কৰি আছে। চব্জি কাটি আছে এইফালে। পূজা কৰাৰ পাছত এয়া আমালৈ প্ৰসাদ আহি গ'ল। আৰু প্ৰসাদ দিছে এয়া। আৰু লগতে আমাক খিচিৰি খাবৰ কাৰণেও মাতি থৈ গৈছে। আৰু আহি গ'লোঁ আমি এতিয়া ইয়াতে খিচিৰি খাবৰ কাৰণে। আৰু এয়া আমি সকলো বহি লৈছোঁ, লগৰ কেইজনী বহি লৈছে লগতে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। আমাৰ কেনেকৈনো পূজা পতা হ'ল দেখুৱাব। আৰু এয়াই আছিল ভিডিঅ'টো। আজিলৈ আহোঁ, বাই বাই। বিশ্বকৰ্মা পূজাৰ খিচিৰি।